Hi everyone, মই ডিম্পি আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া বৰাইলৈ স্বাগতম জনাইছো আৰু মই আজি আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছো যেটো ভিডিঅ' চালে আপোনালোকৰ খুব ভাল লাগিব আৰু আমাৰো খুব ভাল লাগিলে প্ৰথম ট্ৰাই কৰা হৈছিল আৰু আপোনালোকে গম পাইছে থাৰ্মেলটো চাই পিনি মই কি দেখাব বিচাৰিছো তো আপোনালোকে ভিডিঅ'টো চাওক কেনেকুৱা লাগিলে মোক কমেন্ট কৰিব আৰু কোনোবাই যদি কিনিব বিচাৰে আপোনালোকে মোক কমেন্ট কৰিব মই আপোনালোকক দিয়াৰ চেষ্টা কৰিব পাৰো কাৰণ যেহেতুকে এতিয়া বিক্ৰী হৈ আছে ভিডিঅ'টো তেনেহলে চাই লওক তাৰ পিছত আৰু মই এতিয়া উপস্থিত আছো এয়া দেখিছে এটা আন্ধাৰ বন্ধ কোঠা আন্ধাৰ মানে কি আৰু আপোনালোকক দেখাইছো মই বেৰ আছে বেৰৰ মাজত আকৌ পলিথিন দি এনেকে হৈ আছে যেহেতুকে পোহৰটো নাই অকনমান মোবাইলটো কেমেৰাটো কোতে অকমান মানে কিবা এটা গম পাইছে কাৰণ যেহেতুকে এটো এয়াৰ কন্টেইনাৰ ইয়াত বতাহটো অকনমান মানে যাব পৰাকে নাই যেটো বতাহ থাকে বতাহখিনি ধৰি ৰখা হৈছে এই ৰুমটোতে আবদ্ধ কৰি ৰখা কাৰণে আসলতে পিকচাৰবোৰ অকনমান বেয়াকে আহিছে তথাপিও মই আজি আপোনালোকক এতিয়া কিবা এটা দেখাম তো কি কাৰণে মই আজি এটো ৰুমত আছো আপোনালোকে অকনমান গম পাইছে চাগে আৰু এই আসব মই এতিয়া কাঠফুলা খেতিৰ কৰিছে আৰু যি আসলতে মই কৰা নাই বাৰু মোৰ 2 নম্বৰ জা গৰাকীয়ে কৰিছে আৰু মই হেকাৰণে একদিন যেহেতুকে ইহঁতৰ ঘৰ ৰখিবলৈ আহিলো আৰু মই এতিয়া দেখিছো কাঠফুলাখিনি পানী দিব লাগে আৰু পানী দিবলৈ আহোঁতে দেখিছো কাঠফুলা উঠফুলা ওলালি মই কাঠফুলা খাই বহুত বেছি ভাল পাওঁ আপোনালোকে কেনেকুৱা পায় নাজানো হেতু কাৰণে মোক খুব ভাল লাগিছে আৰু এয়া দেখিছে ওলাইছে এটো এটা ওলালে এফালে এটো ওলাইছে এটো ওলাইছে ৰব মই আপোনাক বেক কেমেৰা কৰি দেখাইছো আৰু সক এটো অকনমান এফালে দিগি ওলাব কাৰণে বিন্ধাটো হৈছেগে এটো এটা গুটি দিয়া হৈছিল গুটি এফালে ওলাইছে আৰু আপোনালোকক এটো দেখাইছো এটো ওলাইছে দেখিছে আপোনালোকে এটো এটা ওলাইছে এফালে ওলাইছে এইবিলাক কিবা এটা ওলাইছে খুব মানে ফুটি লাগিছে বুলি ক'ব লাগিব মই আসলতে এনেকে কাঠফুলা খেতি একতে দেখা নাই আৰু আজি প্ৰথমবাৰৰ কাৰণে এনেকে দেখিছো যেতুকে কালি চাইছিলো মই কালিলৈকে ওলোৱা নাছিলে এয়া দেখিছে এটো এটা ওলাই আছে এফালে এইটা ওলাই আছে এইটা ওলাইছে কিবাটা ওলাইছে কালিলৈকে কিন্তু ওলোৱা নাছিলে আৰু আজি এয়া দেখিছে ওলাই গ'ল আপোনালোকক সঁচাকৈ কৈছো কালি আমি চাবলৈ আহিছিলো গুধলি কিন্তু কালি ওলোৱা নাছিলে আজি ওলাই গ'ল আৰু ইয়াত একটা ওলোৱা নাই এতিয়ালৈকে বৰ্তমান এফালে ইয়াত ওলোৱা নাই এইটো ওলাইছে অকণমান ইয়াত দেখিছে আৰু আপোনালোকক দেখালো এতিয়া মই আৰু আপোনালোকে এতিয়া দেখিছে মই যেহেতুকে এতিয়া বৰ্তমান আছো কাঠফুলাৰ এটো ৰুমটো এয়াৰ কন্টেইনাৰ কৰি ৰাখিছিলে অলপ দিন যেহেতুকে গুটিবিলাক ওলোৱা নাছিলে কাঠফুলা ফুলা নাছিলে এনেকৈ আৰু এতিয়া অকনমান সব এফালে ওপৰফালে অকমান এতিয়া বতাহটো হুমাব পৰাকে এতিয়া অকনমান মেলি দিছে আৰু বাকিখিনি বাৰু এনেকৈ টিপালে ঢাকি ৰাখিছে এয়া সব দেখিছে ওলাব আৰু অলপ পাছত কাইলে আজি ৰাতিটো ভিতৰতে ওলাই যাব যে ওলাই আছে দেখিছে হাই এভৰিৱান আৰু এতিয়া আজি 3 নম্বৰ দিন হয় ভিডিঅ'টো বনোৱা যেহেতুকে মই আপোনালোকক দেখাইছিলো প্ৰথম দিনাখন কাঠফুলা কেনেকুৱা হৈছিলে 2 নম্বৰ দিনাখন কেনেকুৱা হৈছে আৰু এতিয়া মই আপোনালোকক দেখাম 3 নম্বৰ দিনাখন কেনেকুৱা হৈ আছে কাঠফুলা খেতি তো বলক আমি এতিয়া মই মাস্ক পিন্ধি আছো কাৰণ মই দোকানৰ পৰা এতিয়া আহিছো হে আৰু আমাৰ কাঠফুলা খাব পৰা হৈ গ'ল ৰেডি হৈ গ'ল খাবলৈ দেখিছে ডাঙৰ হ'লে
এইখিনি কাঠফুলা খেতি কেনেকৈ কৰা হৈছিলে মই আপোনালোকক দেখালোঁ আৰু মই ফুল ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম বাৰু কেনেকৈ কৰে নেক্সট যেতিয়া আকৌ কৰা হ'ব তেতিয়া মই আপোনালোকক দেখাম চব খাবলৈ ছিঙিব পৰা হৈ গ'ল আৰু কাইলৈ ছিঙিম আৰু সেইখিনি মই আপোনালোকক দেখাম ৰ'ব অকণমান মই বেক কেমেৰা কৰি দেখাই দিছোঁ আৰু আজি কাঠফুলা যিহেতুকে কাটিছোঁ তাৰ মই অকণমান আপোনালোকক দেখাই দিছোঁ আৰু কাৰোবাক যদি কাঠফুলা লাগে আপোনালোকে মোক কমেণ্ট কৰিব নহ'লে মোক কণ্টেক্ট কৰিব আৰু কাঠফুলা কিনি নিব পাৰিব তেতিয়া আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাই আছে চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বাই বাই